फैबाय थानाय थि सुबुं खुंथाय सानखौ बिथा खालामनानै चिरां जिल्लानि सिङाव थानाय रुनिकाटा पुलिस थानानि अ.सि. बिप्लब कौरनि दैदेननायाव सामथाइबारिनिफ्राय गेलेंफु थांग्रा हाफ तिनिआलि खेंखायाव लामाजों दावबायलांनाय गंफ्रोमबो मटराव गोख्रों सिग्रोमनाय हाबाफारि लायो। হয়, আমাৰ যেটো দৈনন্দিন আপোনাৰ এটো অসম ভূটান লৈ যোৱা যেটো নেশ্যনেল হাইৱে আছে তাতে আমাৰ দৈনন্দিন নাকাচিং চলি থাকে। এইটো হওক দুৰ্ঘটনাজনিত ফালৰ পৰা হওক বা কুটাঘাত দিশৰ ফালৰ পৰা যাতে সাধাৰণ জনতাক সুৰক্ষা দিব পাৰোঁ তাৰ বাবে চিৰাং জিলাৰ আৰক্ষী সকলো সষ্টম হৈ আছে আৰু চবেই নিজৰ নিজৰ কৰ্তব্যবিলাক পালন কৰি আছে। এতিয়ালৈকে একো বেয়া বস্তু পোৱা নাই? বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ পোৱা নাই। আমি চেষ্টা কৰি আছোঁ যাতে মানে কোনো ধৰণৰ নোহোৱাটোৱে আমি বিচাৰোঁ। বৰ্তমানলৈকে চেষ্টা কৰিছোঁ কিন্তু পোৱা নাই বৰ্তমানলৈকে, আৰু আশা কৰোঁ যাতে কোনো ধৰণৰ কুটাঘাতজনক ঘটনা সংঘটিত নহওক। আৰু কি আহ্বান জনাব ৰাইজক? ৰাইজক এইটোৱে জনোৱা যে নিজৰ সুৰক্ষাটো নিজেই অলপ তেওঁলোকে চাব লাগিব। যদি কোনোবা ধৰণৰ দুষ্কৃতিকাৰী কিবা সম্ভেদ পাইছে তেতিয়াহ'লে ওচৰৰ আৰক্ষীক লগে লগে তেওঁলোকে অৱগত কৰক। আৰু ইয়াৰ উপৰি যিহেতু বেছি ৰোড এক্সিডেণ্টবিলাক মদ্যপান কৰাৰ বাবে হয়, গতিকে চাব লাগে যাতে গাড়ী ড্ৰাইভাৰজনে কোনো ধৰণৰ মদ পানী গ্ৰহণ নকৰি গাড়ীখন চলায়। কিছুমান তেনেকুৱা পাব্লিক আহে যেতিয়া গাড়ীত চেকিং কৰে, তেতিয়া তেওঁলোকে খং উঠি যায়, তেওঁলোকক কি ক'ব আপুনি? তেওঁলোকে মানে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি নাহে, আৰু বহুতে ধৰক নাজানে মদ্যপান কৰাৰ পিছত তেওঁলোকৰ জৰিমনা কিমান হয়। মদ্যপান কৰিলে জৰিমনা আপোনাৰ 10,000 টকা। এইটো যেতিয়া 10,000 টকাটো কথা কয় তেতিয়া মানুহৰ মানে পৰিমাণটো বেছি হ'লে মানুহৰ অলপ মানে খং উঠে, কিন্তু পিছত তেওঁলোকে নিজৰ ভুলটো স্বীকাৰ কৰে।